সুগন্ধি পখিলাৰ কবি মৰমৰ হিৰুদাক আজি নৱম মৃত্যুতিথিত তেখেতৰ এমুঠি প্ৰেমৰ কবিতাৰে শ্ৰদ্ধাৰে শুৱৰিছোঁ। কবিতাৰ শিৰোনাম ভোগালী। তুমিতো জানাই এই কবিৰ আৰু একো নাই, এটাই মাথো কামিজ, তাৰো চিগু চিগু চিলাই। প্ৰেম নিশ্চয় এনেকুৱাই, আৱৰণ খুলি হৃদয় চুৰাই, হৃদয় চুৰাই। দ্বিতীয়টো কবিতাৰ শিৰোনাম এজোপা গোলাপ। এন্ধাৰে এন্ধাৰে এটি জোনাকী উৰি আহি মোৰ বুকুত শুলে। তোমাৰ কথা ভাবিলে আকাশত নিৰলে এটি তৰা ফুল ফুলে। মোৰ বুকুত এজোপা গোলাপ কোনে ৰুলে? তেজত এটোপা আঁতৰ ঢালি হৃদয় কোনে চুলে? তোমাৰ কথা ভাবিলে অকলে অকলে তৰাই তৰাই কথা পাতে গোলাপৰ পাহে পাহে। জোনাকীৰ জাক জ্বলে মোৰ তেজৰ কোহে কোহে। মোৰ বুকুত এজোপা গোলাপ কোনে ৰুলে? কোনে ৰুলে? কোনে ৰুলে? তৃতীয়টো কবিতাৰ শিৰোনাম ৰৌদ্ৰ কামনা। উজাগৰ ৰাতি সপোন দেখিছোঁ মই, ফুল আলসুৱা তোমাৰ মুখৰ শইচ সোণালী হাঁহি। অযুত তৰাৰ ঘুমটি ভাঙি যেন সূৰ্য আহিছে নামি। চতুৰ্থটো কবিতাৰ শিৰোনাম প্ৰেমৰ কবিতা। মোৰ বুকুত কি জ্বলে? মোৰ দুখ মোৰ আনন্দ কিহে আৰু ব্যাপক কৰি তোলে? মোৰ অনুভৱে অনুভৱে তোমাৰ প্ৰেমৰ গুণগুণ শব্দ এনেকৈ ৰুৱাই জ্বলে যে তাৰ ছাই ভৰি পৰে মোৰ বুকুৰ ভিতৰে বাহিৰে। সম্ভৱতঃ তোমাৰ প্ৰগলভ প্ৰেমে মোক ছাই কৰি পুৰি নিব ক্ৰমে। ধন্যবাদ।